নমস্কাৰ। আজি নাও খেল চাম বুলি বৰপেটা জিলাৰ কেউটপাৰা পালোহি। কেউটপাৰাৰ ওচৰতে আছে আমাৰ কালিয়া নদী। এই নদীৰ ওপৰতে নাও খেল হৈছে। আপোনালোককো দেখুৱাওঁ বুলি আচলতে ভিডিঅ'টো কৰিলোঁ। এয়া চাওকচোন, অগণন মানুহ গোট খাইছে। বিভিন্ন প্ৰকাৰৰ নাও আহিছে। বহু দূৰ দূৰৰ পৰা নাওবিলাক আনিছে খেলৰ বাবে। বৰ ধুনীয়াকৈ নাওবিলাকক আটক ধুনীয়াকৈ সজাই তুলিছে। এইখন বৰ স্পীডত গৈছে, আপোনালোকে পাছফালে মন কৰিছেনে? হয়তো বাছতকৈ বেগেৰে গৈছে নাওখন। এইখন আকৌ তেওঁলোকে জিকাৰ পাছত তেওঁলোকৰ যি আনন্দ উল্লাস সেয়া বহিঃপ্ৰকাশ কৰিছে। তেওঁলোকে বৰ সুন্দৰকৈ জিকি অহাৰ পাছত লাচে লাচে তালৰ লাচে লাচে নাও বাই গৈছে। আপোনালোকে দেখিছেনে? বহু দীঘল নাওখন, 42 হাত বুলি কৈছে তেওঁলোকে। বৰ সুন্দৰ এটা দৃশ্য, আপোনালোকে দেখি সঁচাকৈয়ে ভাল পাব। ময়ো জীৱনৰ প্ৰথমবাৰৰ বাবে নাও খেল চাইছোঁ। এইখন আকৌ কি নাও নাজানো, বৰ সুন্দৰকৈ ঘোঁৰাৰ নিচিনাকৈ যায়। তেওঁলোকে আচলতে প্ৰতিযোগিতাৰ বাবে চাগে অহা নাই। বৰ সুন্দৰকৈ আনন্দৰে এনেকৈ বঠা মাৰি মাৰি ঘূৰি ফুৰিছে। ঘোঁৰাৰ নিচিনাকৈ যায়। দেখি ভাল লাগিল বাবে ভিডিঅ' কৰি ৰাখিলোঁ। এইখন তেওঁলোকে প্ৰতিযোগিতাৰ বাবে প্ৰেক্টিচ কৰি আছে। ল'ৰাবিলাক প্ৰায় 20 জন মানে একেলগে বঠা মাৰিছে। খুব স্পীডত নাওখন গৈছে। বৰ ভাল লাগিল দেখি। ইয়াৰ পাছত আকৌ প্ৰতিযোগিতা হ'ব, আপোনালোকক নিশ্চয় দেখুৱাম। এয়া আকৌ তেওঁলোকেও জয়ী হৈ অহাৰ পাছত এনেকৈ আনন্দ উল্লাহেৰে দৰ্শকক তেওঁলোকৰ মনৰ ভাষা প্ৰকাশ কৰিছে। তেওঁলোকে খুব ফূৰ্তি পাইছে। জিকি আহি তেওঁলোকে এই কাষতে নাওখন ৰখাইছেহি। বৰ সুন্দৰ পৰিৱেশ এইখন। আপোনালোকক দেখুৱাইছিলোঁ, আকৌ এবাৰ চাওকচোন কি সুন্দৰকৈ এই ল'ৰাকেইটাই গান গাই ঘূৰি ফুৰিছে। নাওখন বৰ ধুনীয়াকৈ সজাই তুলিছে সিহঁতে। সঁচাকৈয়ে চাবলগীয়া দৃশ্য। ভাল পাব বুলি আপোনালোকলৈও মই ভিডিঅ'টো আগবঢ়ালোঁ। যদি ভাল পায় মোৰ চেনেলটো বেয়া নাপায় যদি ছাবস্ক্ৰাইব কৰি দিব। এয়া প্ৰতিযোগিতাৰ বাবে নাও আহিব হৈছে। আপোনালোকে চাই থাকক, নাও আহিব অলপ পাছতেই। এই দুখন নাও আচলতে আহিছে খুব স্পীডত প্ৰতিযোগিতাৰ বাবে। ডাঙৰ নাৱৰ খেলা এয়া। ইফালৰখন আগবাঢ়িছিল যদিও পাছত এইফালে মোৰ ফালে যিখন আছে সেইখনেই জয় লাভ কৰে বুলি ঘোষণা কৰে। বহুত স্পীডত গৈছে তেওঁলোকে। সঁচাকৈয়ে চাবলগীয়া। নদীৰ দুই পাৰ ভৰি পৰিছে। প্ৰায় 10,000তকৈ চাগে বেছি মানুহে নাও খেল চাবলৈ আহিছে। কমিটিয়ে ঘোষণা কৰি আছে প্ৰথম পুৰস্কাৰ 1 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 50,000 টকা বুলি। যিয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিব 1 লাখ টকা তেওঁলোকে লৈ আনন্দৰে ঘৰমুখী হ'ব। আৰু বহুত হাৰিব, তথাপি খেলত হৰা জিকা আছেই। যিখিনিয়ে হাৰি যায় তেওঁলোকে মনত যাতে কোনো ধৰণৰ দুখ নকৰে, তাৰ বাবে মই 2-এজন নাও খেলুৱৈক লগ পাইছোঁ, কৈছোঁ যে খেলত হৰা জিকা আছেই। কেতিয়াবা হাৰিলেও যাতে তেওঁলোকে দুখ নকৰে, আকৌ দুগুণ উৎসাহেৰে আকৌ নাও খেলত বেলেগ ঠাইত অংশগ্ৰহণ কৰে, এই বুলি কৈছোঁ। সঁচাকৈ যথেষ্ট ভাল লাগিছে আহি। জীৱনত কোনোদিনে এনেকৈ নাও খেল আগতে দেখা নাছিলোঁ। এয়া প্ৰথম মোৰ জীৱনত। এই অভিজ্ঞতা আপোনালোককো দেখুৱাওঁ বুলিয়ে মই আচলতে ভিডিঅ'টো কৰিলোঁ। যদি বেয়া নাপায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কোনো বৰ সুন্দৰকৈ কৰিব জনা নাই আচলতে ভিডিঅ'খিনি, তথাপি যিখিনি পাৰিছোঁ। পানীৰ মাজলৈ যাবলৈও মোৰ কোনো ধৰণৰ ব্যৱস্থা নাছিল, সেইবাবে পাৰৰ পৰাই কৰিব লগা হ'ল। যদি পানীৰ মাজলৈ গৈ কৰিলোহেঁতেন তেতিয়াহ'লে খুবেই ভাল হ'লহেঁতেন ভিডিঅ'। মই নদী তেনেকৈ সাঁতুৰিবও নাজানো, সেইকাৰণে পানীলৈ যাবলৈও ভয় লাগে।
সেইকাৰণে পানীত নমা নাই। মই পাৰৰ পৰাই এনেকৈ ভিডিঅ' কৰিছিলোঁ আৰু আপোনালোকৰ আগত এয়াই আগবঢ়ালোঁ। এয়াই বৰ আৰু বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে ভিডিঅ'খিনি চাওক, কেনে পায় নিশ্চয় কমেণ্ট বক্সত জনাব। আৰু যদি নাও খেল চাবলৈ মন আছে বৰপেটা জিলালৈ আহক, মোক কণ্টেক্ট কৰিলেও মই হয়তো য'তেই নাও খেল হয় মই লৈ যাব পাৰিম আপোনালোকক। আৰু বহুত ঠাইত নাও খেল প্ৰতিযোগিতা হ'ব বুলি ইতিমধ্যে গম পাইছোঁ। আকৌ যদি এই সুবিধা পাওঁ মই আকৌ দেখুৱাবলৈ চেষ্টা কৰিম। বাৰু আজিলৈ তেনেহ'লে আহোঁ, ভিডিঅ'টি ইমানেই। পুনৰবাৰ কৈছোঁ, যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ।